ভগৱান ইমান আজি গাটো বেয়া লাগিছে ইমান মূৰটো বিষাইছে কিনো হৈছে আজিকালি মোৰ জানো পায় কালি ৰাতিও ভালকৈ টোপনি নাহিলে অলপ কাৰ্টুন ভিডিঅ'কে চাওঁ ইউটিউবত ৰূপালী মা হাজৰিকা কাৰ্টুন চেনেলটোত কিনো নতুন নতুন ভিডিঅ' আহিছে চাওঁচোন বাবু আহি খালি দিগদাৰ নিদিলেই হ'ল আৰু দেই আৰে নেটটো যে ইমান শ্ল' মাৰিছে কি হৈছে মইতো আজি একো চোৱাই নাই ৰ মাই জিঅ'তে চেক কৰোঁ আৰে নেট যে শেষ আজিতো একো চোৱাও নাই এই বাবুদালে চাগে হটস্পট লৈ পেলাই শেষ কৰি পেলালে ইয়াৰ পৰা যে নোৱাৰি আৰু দেই এতিয়াবা মই দিনটো কিহত বিজি হৈ থাকিম আনকাল মই ফেচবুক চাওঁ ইউটিউবত ভিডিঅ' চাই থাকোঁ হোৱাটছএপ কৰোঁ এতিয়া নেটটোৱে শেষ কৰি পেলালে এই বাবুদালৰ পৰা যে সঁচাকৈ দেই দিনটো মই কি কৰি থাকিম বাৰু কিহত বিজি হৈ থাকিম আৰু মাহঁতেও যে তাক একো এটা নকয়ে চব কথাতে মোকে দুখ ধৰি থাকে সেইকাৰণেতো সি মূৰৰ ওপৰত উঠিছে এইডাল যে সঁচাকৈ দেই দেখিবলৈ মন নাযায় মোৰ লা 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 ৰক এণ্ড ৰ'ল ইয়াহু চুপ থাক না বাবু কিমান চিঞৰি থাক দিনৰ দিনটো এনে চালা মূৰটো একদম বিষাই আছে গা চা বেয়া তাতে একদম চিঞৰ বাখৰ কৰি থাকিবি হা তোৰ মতে চলিম মই মোৰো ফ্ৰীডম আছে নহয় কিহৰ ফ্ৰীডম এনে ফ্ৰীডম একেবাৰে তোৰ কথা মই মাৰ আগত লগাম নহয় ৰবি ৰ মই যে গা ধুবলৈ যাওঁতে যে তই যে মনে মনে যে মোৰ মোবাইলৰ হটস্পট লৈ পেলাই যে গোটেই নেটগাল শেষ কৰি পেলালি চালা মাৰ আগত লগালেহে তই গম পাবি ৰ মোৰ কথা মাৰ আগত লগাবলৈ আহ তোৰ ভাগৰ যে মই কলেজৰ কিমান চিক্ৰেট কথা জানো কি কি চিক্ৰেট জানো আকৌ তই মোৰ একো চিক্ৰেট নাই যা নাই তহঁতৰ লগৰ যে বিমল তোক যে সৈদিনাখন যে ডেইৰী মিল্কৰ চকলেট দিছিলে মোকো দিছিলে এটা মই হয়তো কৈ দিম বিমল সি আকৌ মোৰ বেষ্ট ফ্ৰেণ্ড হে সিটো চকলেট কেতিয়াবা কেতিয়াবা দিয়ে কিনো ডাঙৰ কথাটো বেষ্ট ফ্ৰেণ্ড মই যে তোৰ মোবাইলটো চালে প্ৰথমতে তাৰে ফোন কল লাই তাৰে হোৱাটছএপ ওলাই কিনো তয়ো যে মেছেজ এটা দিয়া আৰু সি কেতিয়াবা ফ্ৰী থাকোঁতে তয়ো যে তাকে একেবাৰে মাৰ আগত আৰু লগামকৈ থাক তোৰ লগত এতিয়া লেকচাৰ মাৰি মোৰ লাভ নাই মই মাৰ ওচৰলৈকে যাওঁগৈ কিনো বাবু তই যে অকল মাৰ আগত লগোৱাৰ কথাকে কৈ থাক তোক কি কৰি দিব লাগে সেইটো ক তোৰ যি কৰি দিব লাগে যি মন যায় মোক ক মই তোৰ চব কৰি দিম অঁ ঠিক আছে তেতিয়াহ'লে তই মোৰ অংকৰ হোমৱৰ্ককেইটাকে কৰি দে আৰু 500 টকা দিব লাগিব বাবু তোক মই চব কৰি দিম বুলি অফাৰটো দিয়া লগালগ তই যে কিবা মূৰৰ ওপৰত ঠিলগে হে অঁ ঠিক আছে তই যদি মই কোৱা কথাকেইটা মানিবই নোৱাৰ মই মাৰ ওচৰলৈ যামেই আৰু লগামে অ' মা মা এইখিনিতে আছোন বাবুৱে সঁচাকৈ লগাব নেকি আকৌ লগাই দিলে কিন্তু মায়ে মোক একদম বেণ্ড বজাব খেদিব তেৰি মই যোৱাই ভাল মাৰ ওচৰলৈকে যাওঁ ইয়াক যেনে তেনে ৰখাবই লাগিব যাওঁ পাই নহ'লে মায়ে মোক ধমাই দিব মাইকী মানুহৰ জীৱনটো যে আৰু দেই সঁচাকৈ গোটেই দিনটো পাকঘৰৰ কাম কৰিবি ল'ৰা ছোৱালী জাজ মাৰিবি ৰাম ৰাম সঁচাকৈ ৰেষ্ট ল'বলৈ অকণো টাইমেই নাপায় মা অ' মা বায়ে কি কৈছে জানা নাই তুমি চুপ থাক এই গেলা গৰমত দিনটো পাকঘৰত কাম কৰি মৰিছোঁ তহঁতি আকৌ মোৰ ওচৰত এই কাজিয়া লগাই এই গোচৰবোৰ দিবলৈ আহিবি মা শুনা না মা এই বাবুৱে তোমাক কিবা কিবি লগাইছে নি এইবোৰ কিন্তু একদম মিছা দেই মা দে চুপ একদম চুপ তহঁতৰ এই দিনটো কাজিয়া পেচাল এইবিলাক শুনি মই একদম বৰ হৈ গৈছোঁ এই গৰমত কাম কৰিছোঁ কাম এখনততো সহায় কৰিব নোৱাৰই খালি এনি টাইম কাজিয়া কৰিবি আৰু গোচৰ দিবিহি আৰু মাজনী তইতো এজনী একদম ডাঙৰ ছোৱালী BA পঢ়ি আছ এতিয়া জানো এই ভাইৰ লগত এই কুটকুটীয়া কথাবিলাক কাজিয়া কৰিবি আকৌ মোৰ আগত লগাবি এইবোৰ জানো ভাল কথা হৈছে আৰু মইনাকণ তই এই বায়েৰক অশান্তি দি নাথাকিবি আকৌ পঢ়া শুনাত গুৰুত্ব দিবি এই নিজৰ কামবিলাক নিজে কৰিবি এইবিলাক কাজিয়া কৰি নাথাকিবি চৰি মা আমি আৰু কেতিয়াও কাজিয়া নকৰোঁ হ'ব এতিয়া লুচি ভাজি বনাই থৈছোঁ ভালকৈ খাই পেলাই নিজৰ পঢ়া টেবুলত যা হাই গাইজ এই ভিডিঅ'টোত মই এবাৰ প্ৰথম ডাব কৈছোঁ কেনেকুৱা লাগিছে কমেণ্টত জনাবচোন বন্ধুসকল
আমাৰ এই ভিডিঅ'টো যদি ভাল লাগিলে তেন্তে আপোনালোকে লাইক কৰিব, কমেন্ট কৰিব, শ্বেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰি দিব। বন্ধুসকল, ইমানখিনি সময় দি আমাৰ এই ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।